हेलो गाइस आज घरते आसो और आमार गाँवखনত बेसिभागे बानपानी और बानपानी नदीर पानिये एकदम पूरा माथावरी भांगी चिंगी एकदम पूरा पानी हो गई आमार बेसिभाग गाँवखने माने पानिये भरि गई और आज आपनोक माजले भाविसो भिडिओटो अलप दाङि धरो किन्तु दाङि धरार मूल उद्देश्य होइसे ना माने आमार गाँवखन पूरा पानिये पूरा भर्ति हो गई माथावरी भांगी चिंगी पूरा शेष करिছে और आज बहुत दुख लगा भिडिओटो आपनोक आगले माने शेयर करि दिबो और भिडिओटो केनेकुवा माने कम और गाँवखन पूरा पानी भर्ति गरीब दुखियार মাজৰ পৰা আজি এইখন নদীয়ে আমাৰ গাঁওখনৰ অঞ্চলৰ ক্ষতিসাধন কৰি পেলাই থৈ গৈছে। আপোনালোকে এটি অন্য এটা ভিডিঅ'ত লগ পাম আৰু ভাবিছোঁ এটা ব্লগ কৰোঁ ব্লগৰ জৰিয়তে আপোনালোকৰ আমাৰ গাঁওখনত পানীৰ অৱস্থা কেনেকুৱা দেখাওঁ আৰু মই কিন্তু আহিম আপোনালোকে চাই আছে আজি ব্লগ আছে আমাৰ অন্য এটি ভিডিঅ' আৰু আপোনালোকক বহুদিন মানে মই ধৰি ভিডিঅ' দিব পৰা মানে মই কিবা এটা মানে টেনশ্যনত আছোঁ মানে ভিডিঅ'বিলাক আপোনালোকৰ আগলৈ দিব পৰা নাই যিহেতু আজি এটা ভাবিছোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ এটা ভাল এটা বাৰ্তা দিব বিচাৰোঁ যেদিন আপোনালোকৰ ৰেগুলাৰলি ব্লগ পাই থাকিব আৰু মোৰ অন্য এটা ব্লগ চেনেল আছে সেইখন চেনেল আপোনালোকক ইতিমধ্যে মই চেনেলখন আপোনালোকক দিন টু দিন কিন্তু আপোনালোকে সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিঅ' ভাবিছোঁ